হেল্ল' ৱেলকাম বেক টু মাই চেনেল। নমস্কাৰ, জ্যোতিৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা টেষ্টি চাটনি ৰেচিপি লৈ আহিছোঁ। এইটো দেখিছেনে, নলকচু। নলকচু বহুতে চাটনি বনাই খাব নাজানে, ভাজিটো চব্জি বনাই চবেই খাই। ভাবিলোঁ আজি এটা চাটনি ৰেচিপি দিওঁ। খাবলৈ কিন্তু বহুত টেষ্টি হয়। আৰু এয়া লগতে লৈছোঁ মান ধনিয়া, মচন্দৰী আৰু পদিনা আৰু নহৰু, আদা, জলকীয়া। আৰু নলকচুটো বহুত ডাঙৰ হয়, তাৰে গুটিটো নালাগে, অকণমান হ'লেই হ'ব। আমি যেনেকৈ বুটৰ চাটনি বনাই খাওঁ তেনেধৰণে বনালেই হ'ল। কিন্তু চাটনিটো সকলোৱে বনাব জানেই, মই এইকাৰণেই দিছোঁ। মানে নলকচু চাটনিটো বহুত মানুহে কম খায়, মানে চাটনি খায় বুলি নাজানে, চব্জি বনাই খায় বুলি গম পায়। সেইকাৰণে ভাবিলোঁ চাটনি ৰেচিপি এটাকে দিওঁ নলটেঙাৰ। আৰু বহুতে হয়তো জানিবও পাৰে। আৰু মিহি মিহিকৈ কাটি ল'লোঁ মই, যিহেতু মিক্সাৰত দিম। আৰু মিহি মিহিকৈ কাটি মই মিক্সাৰ বাতিটোত দি লৈছোঁ। আৰু যিখিনি মই লৈছিলোঁ জলকীয়া, ধনিয়া, সকলোখিনি ইয়াতে দি দিম। যেনেকৈ আন চাটনি আমি বনাই খাওঁ তেনেধৰণেই হয়, কিন্তু খাবলৈ কিন্তু এই চাটনিটো বহুত সোৱাদ লগা হয়। সকলোখিনি একেলগতে দি দিছোঁ, নহৰু, আদা। পানী অকণমানো দি দিব আৰু লগতে নিমখো দি দিব তাতে। আৰু এয়া আমাৰ চাটনি ৰেডি। আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে, দেখিছেনে? খাবলৈও বহুত টেষ্টি হয়। লগতে মিঠাতেল দি দিব, মিঠাতেল অকণমান সৰহকৈ দিলে ভাল হয়। ইয়াত আৰু আন একো কৰিব নালাগে, এনেকৈ চিম্পুল যেনেকৈ আমি বেলেগ চাটনি বনাওঁ। এয়া দেখিছেনে, চাটনি ৰেডি। আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ এটা ধুনীয়া টেষ্টি চাটনি ৰেচিপি। আজিলৈ আহিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।